ইউপিপিএল দল হিসাবে আমাৰ বিটিচিৰ 15টা সমষ্টিত আমি পুৰা দমত কাম কৰি আছে। আমাৰ দলৰ দায়িত্ব থকা আমাৰ বিভিন্ন দায়িত্ব থকা বিষয়ববীয়াসকল, কৰ্মকৰ্তা কাৰ্যকৰ্তাসকল ৰাইজৰ লগত আলোচনা বিলোচনা চলি আছে আৰু ৰাইজেও বিচাৰিছে যে ইউপিপিএল দলে 15টা সমষ্টিত খেলিব লাগে, শক্তিশালী ৰূপত মানে ৰাজনৈতিকভাৱে কাম কৰিব লাগে। কাৰণ শান্তি প্ৰতিষ্ঠা কৰাটো ইউপিপিএলৰ মডেল। এই অঞ্চলৰ জাতি জনগোষ্ঠীক একেলগে লৈ আগবাঢ়ি যোৱাটো ইউপিপিএলৰ মডেল আৰু সকলোকে ন্যায় প্ৰদান কৰা, ভূমিৰ অধিকাৰৰ পৰা বিভিন্ন শিক্ষাৰ অধিকাৰ প্ৰদান কৰাৰ কাৰণে কাম কৰাটো মডেলটো প্ৰথমতে ইউপিপিএলে আৰম্ভ কৰিছে। তো সেইকাৰণে আজি বিচাৰে যে ইউপিপিএলে কাম কৰিব লাগে। কিন্তু 26ৰ নিৰ্বাচন অসমৰ নিৰ্বাচন, গতিকে অসমত যোৱা সময়ত বিভিন্ন দলৰ চৰকাৰ আহিছে, NDA চৰকাৰ চলি আছে, য'ত আমিও অংশীদাৰ আছোঁ। এই সময়ত বিভিন্ন কাম কাজবিলাক হৈ আছে, কিন্তু এতিয়াও অসমৰ 140টা জনগোষ্ঠীয়ে সুখী নহয়। যিসকল সুখী নহয়, এইসকলে কিয় সুখী নহয়, যিসকলে কিবা এটা পোৱা নাই বুলি ভাবিছে কিয় পোৱা নাই, এই কথাবিলাক আমি আলোচনা কৰিব লাগিব। মিত্ৰতাৰ কাৰণে আমি আমাৰ অহা 30 আৰু 31 তাৰিখত আমাৰ অধিৱেশন আছে। সেই অধিৱেশনত আমাৰ অলৰেডি কমিটি আছে, কমিটিয়ে বিভিন্ন লগত কথা বাৰ্তা চলি আছে। আমি এটা সিদ্ধান্তত উপনীত হ'ম।